নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুন্তাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ বন্ধুৰ গাহৰি ফাৰ্মত গৈ আছোঁ আপোনালোকক দেখুৱাৰ বাবে। বলকচোন গাহৰি ফাৰ্মলৈ যাওঁ। বৰ্তমান মোৰ বন্ধুৰ গাহৰি ফাৰ্মত আহি পালোঁ। এইমাত্ৰ আহি পাইছোঁ, আপোনালোকক দেখুৱাৰ বাবে গৈ আছোঁ মই। ইয়াতে এইকেইটা গাহৰি ৰাখিছে ইয়াতে। দুটাও খাই নে কি? দুটা এটা মাইকা আৰু এটা খাই। ইটো মাইকা নাম মতা? এইটো ইগলাছ ইয়াতে চব মাইকী নহয়, ইয়াত যেইটা আছে। আৰু এই বগাটো মাইকী নেকি? বুন্দি কিন্তু ইটোৰো খালী হৈ আছে। ই দুটা দেখোন মোটামুটি ইটোতো 2 কুইণ্টেল মানে হৈ যাব, বেছি হ'ব নেকি? 2 কুইণ্টেলৰ 2 কুইণ্টেলৰ বেছি হ'ব। এইটো 1.5 বছৰ হ'ল ন বয়স? গাহৰিৰ মালিকজনৰ কেমেৰাৰ ওচৰত আহিব অলপ লাজ কৰে, সেইবাবে কেমেৰাত দেখুওৱা হোৱা নাই তাক। আৰু ফাৰ্মখনৰ ওচৰে পাজৰে খুব ধুনীয়া পৰিৱেশ। এইফালে পুখুৰী আছে দুটা চাইড, এইফালে এটাও আছে পুখুৰী। ইয়াতে মূল মটৰবোৰ পঠিয়াই দিয়ে আৰু মাছৰ বাবে খুব ধুনীয়া আধাৰ হৈছে। খুব সুন্দৰ হৈছে গাহৰিৰ ফাৰ্মখনৰ পৰিৱেশটো। আৰু এইফালে মাইকী গাহৰি থৈ দিয়া আছে, পোৱালি কেইটামান আছে ইয়াতে থৈ দিছে। ইয়াতে এটা পোৱালি আছে, সৰু পোৱালি, এইটো মতাৰ বাবে ৰাখিছে। আৰু ইয়াতে মাইকী আছে, মাইকী গাহৰি 7টা পোৱালি আছে ইয়াতে। গ্ৰোথটো 21 দিন হোৱা বুলি কৈছে, গ্ৰোথটো ভালে হৈছে। আৰু গোটেইকেইটা গাহৰি গডৰেজ ফিড আৰু 2 গুড়া দিয়া হৈছে। বন্ধুসকল, মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।